নমস্কাৰ, কমতা লাইভ টিভিৰ তৰফৰ সকলো দৰ্শকক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰিয় দৰ্শক, আমি আজি বিশেষ এটা বিষয়বস্তুৰ ওপৰত নজৰ ৰাখি এই ভিডিঅ'খন প্ৰস্তুত কৰি আছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'খনৰ শেষ পৰ্যন্ত চাব। বৰ্তমানৰ কোচবিহাৰ জিলাত যি কোচবিহাৰ সদৰ চহৰৰ মজিয়াত এটা ৰাজপ্ৰসাদ আছে। ৰাজপ্ৰসাদটো কোচ ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ৰ দিনৰে পৰা এই ৰাজপ্ৰসাদটো আজিলৈকে আছে। কোচবিহাৰ নামৰ জিলাখনৰ কথা আমি সকলোৱে জানো আৰু ঐতিহাসিক হিচাপত কমতাপুৰৰ শেষ চিহ্ন হিচাপে এই কোচবিহাৰৰ এই ৰাজপ্ৰসাদটো আমি আজিও দেখিবলৈ পাওঁ। কোচবিহাৰ কমতাপুৰৰ শেষ ৰাজ্য কোচবিহাৰৰ শেষ ৰজা জগতদ্বীপেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰ মহোদয়ে ভাৰত চৰকাৰৰ লগত এটা চুক্তিবদ্ধ হৈছিল। সেই চুক্তি হৈছে কোচবিহাৰক গ শ্ৰেণীৰ ৰাজ্য হিচাপে মৰ্যাদা প্ৰদান। 28 আগষ্ট 1948 চনত কোচবিহাৰ চুক্তি হৈছিল। এই চুক্তিখনক আমি মাৰ্জাৰ এগ্ৰিমেণ্ট নামেৰে জনাজাত। এই মাৰ্জাৰ এগ্ৰিমেণ্টৰ ওপৰত ভিত্তি কৰি দশক ধৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ কেইবাটাও সংগঠনে সংগ্ৰাম কৰি আছে। এই সংগ্ৰামৰ গুৰি ধৰিছে অসমত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা সন্মিলনী আদি কৰি কেইবাটাও সংগঠন আৰু মাননীয় জীৱন সিংহ ডাঙৰীয়াৰ নেতৃত্বত মাননীয় জীৱন সিংহ কোচৰ নেতৃত্বত সশস্ত্ৰ সংগ্ৰামী সংগঠনৰ জন্ম হৈছিল। আৰু এই সংগ্ৰামে দীৰ্ঘদিন কেইবা দশক ধৰি দেশৰ মাটিৰ বাহিৰত থাকি কোচ কমতাপুৰ পুনৰ গঠনৰ আন্দোলনৰ প্ৰক্ৰিয়া চলাই আছিল। তো এতিয়া আমি দেখা পাইছোঁ ভাৰত চৰকাৰৰ প্ৰলম্বনত ইউটি গঠনৰ স্বাৰ্থত আলোচনাৰ মাধ্যমেৰে সশস্ত্ৰ সংগ্ৰাম প্ৰত্যাহাৰ কৰি বৰ্তমান চৰকাৰৰ লগত আলোচনাৰ কাৰণে বৰ্তমান জীৱন সিংহ কোচে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি বৰ্তমান আলোচনাৰ আশাবাদী হৈ আছে। ইতিমধ্যে প্ৰতিটো সংগঠনৰ ফালৰ পৰা এটা সময়ত ইউটি গঠনৰ কাৰণে তোড়জোড় এটা আন্দোলন চলিছিল, তোড়জোড় এটা প্ৰচাৰ চলিছিল, ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল। কিন্তু আজিলৈকে প্ৰায় 1 বছৰৰ ওচৰা ওচৰি হ'ল জীৱন সিংহ কোচে সশস্ত্ৰ সংগ্ৰাম প্ৰত্যাহাৰ কৰি মূল সুঁতিলৈ উভতি আহি ভাৰত চৰকাৰৰ লগত আলোচনাৰ মাধ্যমেৰে কমতাপুৰ পুনৰ গঠন আৰু মাৰ্জাৰ এগ্ৰিমেণ্টখনক বাস্তৱত ৰূপ দিয়াৰ কাৰণে দিল্লী চৰকাৰৰ লগত আলোচনাৰ আশাৰে আহিছে। কিন্তু আশা পালি আজি প্ৰায় 1 বছৰ উকলি যাবলৈ ধৰিছে। কিন্তু আজিলৈকে 1 বছৰ প্ৰায় হ'বলৈ ধৰিছে কিন্তু আজিলৈকে দিল্লী চৰকাৰৰ কোনো ধৰণৰ সিদ্ধান্ত নহ'ল। কিন্তু 2024 লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি কেন্দ্ৰ চৰকাৰৰ বিভিন্ন ৰাজনৈতিক পাকচক্ৰত হয়তো ৰাজবংশী জনগোষ্ঠীটোৰ উত্তৰণৰ কাৰণে বহুকেইটা সংগঠনে কাম কৰি আছিল। এইকেইটা সংগঠনৰ ওপৰত জনতাই বিশ্বাস কৰিছিল। কিন্তু অৱশেষত হয়তো ইউটি গঠনৰ যিটো আশা এইটো হয়তো এই আমাৰ মোদী চৰকাৰৰ দিনত নস্যাৎ হ'ব পাৰে, তেনেকুৱা আশংকা প্ৰকাশ কৰিছে বহুকেইটা সংগঠনৰ সংগ্ৰামী নেতৃত্ববৃন্দই। ইতিমধ্যে দেখা গৈছে যে ইউটি গঠনৰ স্বাৰ্থত কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ স্বাৰ্থত আৰু কোচবিহাৰ ৰাজ্য পুনৰ গঠনৰ স্বাৰ্থত অসম বংগকে ধৰি কেইবাখনো জিলা সামৰি এটা ৰাজ্য প্ৰতিষ্ঠা হোৱাৰ কথা
ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল, কিন্তু অৱশেষত দেখা গৈছে পশ্চিমবংগত বহুকেইটা সংগঠন একত্ৰিত হৈ পশ্চিমবংগৰ কোচবিহাৰ, জলপাইগুৰি আৰু দিনাজপুৰ ইত্যাদি জিলাৰ ফালৰ পৰা আমি ছ'চিয়েল মিডিয়াত অনাব্ৰত দেখিবলৈ পাওঁ ন' ইউটি ন' ভোট। ন' ইউটি ন' ভোট এই শব্দটো সঘনাই ব্যৱহৃত হোৱা আমি দেখা পাইছোঁ। আহক আমি সেই আন্দোলনৰ এটা দিশাংশ আপোনালোকৰ সন্মুখত আমি তুলি ধৰিবলৈ চেষ্টা কৰিম। হয়, কমতাপুৰৰ মাটিত বহুত সংগ্ৰামী নেতৃত্বই সংগ্ৰামৰ আগভাগ লৈছিল। এতিয়া চৰকাৰক আগতীয়াকৈ জনাই আছে ন' ইউটি ন' ভোট। যদি 24ৰ নিৰ্বাচনত আগমুহূৰ্তত ইউটি গঠন নহয়, তেনেহ'লে অৱশ্যেই ৰাজবংশী সমাজৰ পৰা বহুতকেইটা সংগঠনে হুংকাৰ প্ৰদান কৰি আছে, ভোট বৰ্জন কৰিব। লোকসভা নিৰ্বাচনৰ সময়ত ভোট বৰ্জন কৰিব। লোকসভা নিৰ্বাচনৰ সময়ত বহুতকেইটা সংগঠনৰ নেতৃত্ববৃন্দই ছ'চিয়েল মিডিয়াৰ মাধ্যমত প্ৰচাৰ কৰি আছে ভোট প্ৰদান কৰাৰ পৰা বিৰত থাকিব। তেনেহ'লে আহক আমি এইখিনি কথা সকলোৱে অনুধাৱন কৰিম। আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ জনতাই আশাবাদী আৰু দৃষ্টি আকৰ্ষণ কৰি আছে যে কোচ ৰাজবংশী জনগোষ্ঠীটোৰ উত্তৰণৰ স্বাৰ্থত বহুতকেইটা জাতীয় সংগঠনে আন্দোলনৰ নেতৃত্ব দিছে। এই আন্দোলনৰ নেতৃত্বই কি চিন্তা ভাৱনা কৰে আৰু ক'ত গৈ উপস্থাপন হয়, এইখিনি সময়ৰ কাৰণে কোচ ৰাজবংশী জনগোষ্ঠীয়ে অপেক্ষা কৰি আছে। আমি পৰৱৰ্তী সময়ত বহুত নেতা নেতৃত্ববৃন্দৰ ভাষ্য গ্ৰহণ কৰিম। আপোনালোকে নিশ্চিতভাৱে কমতাপুৰ অঞ্চলৰ জনগণ তথা অসম বংগৰ যিখিনি কোচ ৰাজবংশী জনগোষ্ঠীয় মানুহ আছে সকলোৱে প্ৰত্যক্ষ কৰিব।